হেল্ল' এভৰিৱান, দীপ্তি ব্লগছৰ অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে দেখিছেনে ৰাতিপুৱা দাইলখিনি মোৰ হাতৰ পৰা পৰি গ'ল। দাইলৰ কণ্টেইনাৰটো গোটেই দাইলখিনি ইফাল সিফাল পৰিলে। আৰু এইফালে দেখিছেনে মোৰ মিস্কাই মেকআপ আৰম্ভ কৰিলেই ৰাতিপুৱাই। দিনটো তাই মোক এবাৰ মেকআপ কৰে আৰু চুলিখিনি ফনিয়াই। এই ভিডিঅ'টি কেইবাটা মাহৰো 2 মাহৰ ভিডিঅ' মই একেলগে আপলোড কৰিছোঁ। মিস্কাৰ মানে বদমাছিবোৰ হয়। যেতিয়া তাইক চুলিখিনি খুৰাই দিলোঁ, খুৰাই দিয়াৰ পৰা 2 মাহৰ মানে চুলিখিনি কিমানখিনি হ'লগৈ সেয়াই মানে ভিডিঅ'বোৰ অলপ অলপকৈ কৰি ৰাখিছোঁ। ব্লগ হিচাপে মই ইউটিউবতে ৰাখিছোঁ। এনেই আৰু বেলেগ একো নহয়, মিস্কাৰে বদমাছিবোৰ ধৰি ৰাখিছোঁ। যেতিয়া চুলিখিনি খুৰাই দিছিলোঁ, তাই মোবাইল নাচায়, ফটো উঠিবলৈ বেয়া পায় আৰু মোবাইলটো দেখিলে, আইনা দেখিলেও আৰু মোবাইল দেখিলেও তাই লাজ কৰে, আঁতৰি যায়। আমাৰ মিস্কাই বস্তুবোৰ খেলিব, অকণমান সময় খেলিব আৰু জেগাত বস্তু জেগাত থৈ দিয়ে। ঘড়ীটো নমাই দিছিলে আৰু খেলি আকৌ জেগাত থৈ আহিছে। কিমান ডিচিপ্লিনত বস্তু তই মিস্কা, কিউট গাৰ্লজনী। আচ্ছা মোক আৰু এইফালে দেখিছেনে মিস্কাৰ বদমাছি। বিচনাখনৰ হেড মানে মূৰ চাইডে, মাথা চাইডটো এইটো চাইড মানে তাই লেটাৰ লগোৱা আছে, তাতে তাই চক পেঞ্চিল ৰং পেঞ্চিল দি আঁকি মেলি শেষ কৰি থাকে। আৰু এটাই ভাল, তাই আঁকে যেনেকৈ আকৌ মুচি থয় আৰু সদায় তাই মানে ব্লেকবৰ্ডৰ নিচিনাহে এইখিনি ইউজ কৰে। দেউতাক শুই আছে আৰু তাইক দেউতাকক মেকআপ কৰি দিছে, লিপষ্টিক লগাই দিছে, মেকআপ কৰিছে। দেউতাকৰ খবৰেই নাই, টোপনি। দেখিছেনে লিপষ্টিক লগাইছে আৰু মোক দেখিছেনে তাই পেণ্টিটো পিন্ধাই দিছে। মই তাইক যি কৰোঁ তাই মোক তাকেই কৰে। এই গানটো যে মিস্কাৰ ইমানেই প্ৰিয়, তাই গানটো বজাই দিয়াৰ লগে লগে তাই নাচিবলৈ আৰম্ভ কৰে আৰু ইমানেই ভাল পায়। আৰু আগৰো দুটামান ভিডিঅ'ত মই দিছোঁৱেই কেনেকৈ তাই নাচি থাকে। আৰু এই হাতত লৈ থকা পুতলাটো তাইৰ বৰ প্ৰিয়। আৰু এই গানটো বজাৰ লগে লগে এই পুতলাটো নতুবা হাতত কিবা এটা মানে পুতলা লাগিবই। আমাৰ মিস্কাক কিবা এটা যদি খাবলৈ দিওঁ আৰু খাই মেলি তাই লগালগ ভিতৰত গৈ থৈ আহে। আইচক্ৰীম খালে আইচক্ৰীমৰ পাতিটো আৰু প্লেটখন নি পাকঘৰত থৈ আহিছে। আৰু এইফালে ক'ৰবাত যদি ওলাই যাওঁ, দেউতাক যদি কিবা এটা আনিবলৈ নামি যায়, লগালগ দেউতাকৰ ড্ৰাইভাৰ চিটটোতে বহি যায়। আৰু দেখিছেনে ককাইকৰ লগত বদমাছি থু পেলাবলৈ শিকিছে তাই, কিন্তু 2 দিনমানহে পেলালে, আকৌ ঠিক হৈ গ'ল। মনত পেলাই নিদিলে তাই নকৰে সেইবোৰ কাম। আমাৰ মিস্কাই যে পুতলা ইমান মৰম কৰে, কেঁচুৱাৰ দৰে তাইক কোচত লৈ খেলাই থাকে, মৰম কৰে। তাৰিখে নৱপুৰ গাঁৱত লৈ গৈছিলোঁ ৰাভা দিৱসত, আৰু তাতে ছোৱালীবোৰক নচা দেখি তাইও গা ভাঙি ভাঙি চকীৰ ওপৰতে উঠি নাচি আছে। তাই নাচি খুব ভাল পায়, তাতে সৰু ছোৱালীবোৰ নচা দেখিছে।
দেখিছেনে ইমান মৰম লগাকৈ বদমাছবোৰ কৰে চাইও ভাল লাগে মুখত চাওঁ মুখত কি আছে চাওঁ মুখত কি আছে চাওঁ আ কৰা কৈ দিয়া দাদাকৰ লগত ব্যায়াম কৰিছে তাই দাদাকে যি কৰে তাকে কৰে তাই দাদাকক বহুত ভাল পায় আৰু সেইজনে ইমান দিগদাৰ কৰে তাই ব্যায়াম ভালকৈ কৰিবই দিয়া নাই এইবোৰে আৰু আমাৰ দিনটোৰ খেল মিস্কাৰ আৰু দাদাকৰ মানে এইবোৰে আৰু বদমাছি মিস্কাৰ আৰু মই কেতিয়াবা দুখ পোৱা যেন দেখালে মানে তাই ইমানেই মৰম কৰে ক্ৰীম আনি লগাই দিয়ে ক'ত দুখ পাইছে ক'তে দেখিছেনে দুখলে তাইও মানে মাক হৈ যায় আৰু ইফালে দাদাকক খুৱাইছে মিস্কাৰ আৰু এইফালে ৰাতি দেখিছেনে মিস্কাই ষ্টেণ্ড ফেনৰ কোটডালত কেনেকৈ কাপোৰ মেলিছে মোক ৰছীত কাপোৰ মেলা দেখিছে যে সেয়াই মানে তাই এতিয়া নিজৰ বাস্কেটৰ পৰা ওলাই আনি কাপোৰবোৰ এনেকৈ কোটডালতে মেলিছে মানে মোক দেখি থাকে যে কাপোৰ ধুলে মানে এনেকৈ মেলা আৰু তাইও সেয়াই মানে ইমান কাম কৰিছে অনুকৰণ কৰিছে আৰু আজিৰ মিস্কাৰ এই কাপোৰ মেলা ভিডিঅ'টো দেখাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আগলৈ মিস্কাৰ ভিডিঅ'বোৰ চাই গৈ থাকিব আগলৈ আপলোড কৰি থাকিম আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ইমানতে সামৰণি মাৰিছোঁ টাটা বাই বাই